চাবলৈ আৰম্ভ কৰিছে মাতৃভূমি নিউজ আৰু মই আবু বকৰ সিদ্দিক। আজি মই আহি উপস্থিত হৈছোঁ তেজপুৰত। আজি তেজপুৰত শোণিতপুৰ জিলাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী ৰঞ্জিত দত্ত ডাঙৰীয়াক আচলতে এনেধৰণৰ ৰেলী কৰি মনোনয়ন পত্ৰ দাখিল কৰিবৰ কাৰণে ৰাওনা হৈছে। ইতিমধ্যে এইখন ৰেলীত উপস্থিত আছে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংঘাল ডাঙৰীয়াও এই ৰেলীত উপস্থিত আছে। মই পোনে পোনে ইয়াত দৃশ্যাংশলী আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম। আজিৰ সবাতোকৈ ডাঙৰ খবৰ দিবলৈ ওলাইছোঁ। এইটো ইমান ডাঙৰ ৰেলী ইতিমধ্যে আৰম্ভ হৈছে। ইয়াৰ ৰেলী দৃশ্যাংশলী আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে চাই থাকক আজিৰ সবাতোকৈ ডাঙৰ খবৰ। এয়া এই ৰেলীত উপস্থিত আছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। তেখেতৰ পৰা জানিব বিচাৰিম, ছাৰ কি ক'বা? আজি এটা সুন্দৰ পৰিৱেশ আৰু তেজপুৰ লোকসভাৰ প্ৰাৰ্থী এতিয়া নমিনেশ্যন দিবলৈ আহিছে আৰু আজি যি জনসমুদ্ৰ আমি দেখিছোঁ এই জনসমুদ্ৰৰ পৰা এতিয়া ৰিজাল্ট ঘোষণা হৈছে বুলি ক'ব পাৰি আৰু তেজপুৰত আমাৰ প্ৰাৰ্থী বিপুল ভোটত বিজয়ী হ'ব। আম আদমি পাৰ্টীয়ে যথেষ্ট বৃহৎ সংখ্যক ৰেলীৰ সৈতে মনোনয়ন দাখিল কৰিছে। যিবিলাক পাৰ্টীৰ নামেই নাই এইবিলাক আপোনালোকেনো কিয় নাম লয়? অসমত সেইবিলাক পাৰ্টীৰ নাম আছে জানো? কিয়নো নামটো লয়? কিন্তু কংগ্ৰেছেও বিশাল ৰেলীৰ সৈতে মনোনয়ন দাখিল কৰিলে আৰু থকাৰ পিছতো আম আদমি পাৰ্টী আৰু কংগ্ৰেছ এইবিলাক কিছুমান মানুহতো থাকিব, কিছু মানুহতো আহিব, কিন্তু আজি আমাৰ ৰেলীটো দেখিছে নে? আমাৰ মানুহ দেখিছে নে? আমাৰ মানুহ দেখাৰ পিছত আৰু বেলেগ কিবা সুধিবলগীয়া আছে জানো? ইয়াতে আমি অতি কমেও 3.5 লাখ ভোটৰ ব্যৱধানত বিজয়ী। আমাৰ সৈতে উপস্থিত আছে অসম প্ৰদেশৰ ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি ভৱেশ কলিতা ডাঙৰীয়া। তেখেতৰ পৰা আমি জানিব বিচাৰিম। সমগ্ৰ ভাৰতবৰ্ষত সমগ্ৰ অসমতে মণিময় পৰিৱেশ। আজি আমাৰ যোৰহাট, কাজিৰঙা লগতে তেজপুৰ, শোণিতপুৰ এই আটাইকেইটা সমষ্টিত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থী অৰ্থাৎ মিত্ৰগোষ্ঠীৰ প্ৰাৰ্থীয়ে নমিনেশ্যন কিছু সময়ৰ পিছতে আমাৰ শোণিতপুৰৰ প্ৰাৰ্থী শ্ৰদ্ধেয় ৰঞ্জিত দত্ত ডাঙৰীয়াই মনোনয়ন চাবমিট কৰিব। হাজাৰ হাজাৰ কাৰ্যকৰ্তাৰ উল্লাস, ৰাইজৰ উৎসাহ উদ্দীপনাৰ মাজত তেখেতে নমিনেশ্যন দিব। আমাৰ বিশ্বাস বিশাল ব্যৱধানত আমাৰ প্ৰাৰ্থী নিৰ্বাচিত সমষ্টিত আছে। হয়, কিন্তু দেখা গৈছে যে যোৰহাটত কিবা কোনো যুদ্ধ দেখা নাই। আমি মোদীজীৰ আগত কাৰ কোনে যুদ্ধ দিব পাৰিব? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আগত কোনে যুদ্ধ দিব পাৰিব? বিশাল ব্যৱধানত যোৰহাটত তপন গগৈ ডাঙৰীয়া নিৰ্বাচিত হ'ব। কাজিৰঙাত আমাৰ কামাখ্যা প্ৰসাদ লগতে শোণিতপুৰত ৰঞ্জিত দত্ত ডাঙৰীয়া।